মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আগৰ ভিডিঅ'ত আমি লেবুৰ সম্পৰ্কে জানিছো। আজি আমি লেবুৰ গুণাগুণৰ আৰু 11টা উপকাৰিতাৰ বিষয়ে জানিম। যদি তোমালোকে এই চেনেলখন এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেনেহ'লে সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰি দিব। ভাৰতৰ ৰাষ্ট্ৰীয় ফল কি কমেন্ট কৰিব। বলা ভিডিঅ'টো আৰম্ভ কৰো। 1 নম্বৰ, ভিটামিন সি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। 2 নম্বৰ, সর্দি, কাহ আৰু জ্বৰত উপকাৰী। 3 নম্বৰ, হজম শক্তি বঢ়ায়, গেছ, বদহজম দূৰ কৰে। 4 নম্বৰ, ত্বক উজ্জ্বল কৰে, মুখৰ দাগ কমায় আৰু মুখ সুন্দৰ কৰে। 5 নম্বৰ, শৰীৰ ডিটক্স কৰে আৰু বিষাক্ত পদাৰ্থ বাহিৰ কৰাত সহায় কৰে। 6 নম্বৰ, ওজন আৰু চৰ্বি কমোৱাত সহায় কৰে। 7 নম্বৰ, হৃদযন্ত্ৰ সুস্থ ৰাখে আৰু ৰক্তচাপ নিয়ন্ত্ৰণ কৰে। 8 নম্বৰ, মুখৰ দুৰ্গন্ধ দূৰ কৰে আৰু মুখ আৰু দাঁতৰ স্বাস্থ্য ভাল ৰাখে। 9 নম্বৰ, প্ৰাকৃতিক এন্টিসেপ্টিকৰ কাম কৰে, সৰু ঘাঁ সংক্ৰমণত সহায় কৰে। 10 নম্বৰ, পানী পিয়াৰ অভ্যাস বৃদ্ধি কৰে। 11 নম্বৰ, লেবু পানী খালে শৰীৰ হাইড্ৰেট থাকে। যদি ভিডিঅ'খন চাই তোমালোকে ভাল পাইছে তেনেহ'লে ভিডিঅ'খন লাইক কৰি কমেন্ট কৰি সাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।